রে রস হরে অভাত রে চৌখিনে ফুটনি হয়তো তোর দেখো ভয়ান চলিব মই পুতলি জখিনী একোৱেই নহয় মই লক্ষ্মী আই ডাকি সৰস্বতী তই সৰস্বতী হবই নোৱাৰ মাকে তুমি কৈছিল এই বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী আৰু তেনেস্থলত তই নাৰায়ণ এই কেতিয়াও হবই নোৱাৰে দৈত্যপতি আপোনাৰ মাতৃয়ে নিশ্চয় আশ্ৰয় লৈছো এই ভূমণ্ডলত সৰস্বতী বুলি আৰু কোনো সুন্দৰী নাই দৈত্যপতি এই কুৰূপা সৰস্বতীক গ্ৰহণ কৰি মই নিশ্চয় কৃতাৰ্থ কুৰপা কন্যাকে হয়তো তই নকৰে গ্ৰহণ মই মাতৃৰ কাষলৈ যাবই লাগিব আঁতৰ হ